আদৰণি জনাইছোঁ। তো আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ যোৱা 2 তাৰিখৰ পৰা আমাৰ সেলফ এনুমাৰেশ্যন গণনা আৰম্ভ হৈছে আৰু ইতিমধ্যেই আমাৰ কোকৰাঝাৰ জিলাই যোৱা দুদিনত প্ৰায় 1,500তকৈ অধিক সংখ্যক আমাৰ গণনা সম্পূৰ্ণ কৰিছে। কিন্তু আমাৰ যিটো গণনাৰ যিটো আমাৰ যিমান গণনা আছে সেই হিচাপে আমাৰ সংখ্যাটো আৰু বঢ়াব লাগিব আৰু সেইকাৰণে মই আজি আমাৰ সকলো সংবাদসেৱী আমি আজি ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ যাতে তেখেতসকলেও আমাৰ গণনাত তেখেতসকলৰ ফালৰ পৰাও অংশগ্ৰহণ থাকে আৰু ৰাইজক যাতে গণনাৰ ক্ষেত্ৰত তেখেতসকলে মানে এটা এপিল কৰিব পাৰে তেওঁলোকৰ ফালৰ পৰা। মই গণনাৰ ক্ষেত্ৰত যিখিনি আমাৰ ষ্টেপছ আছে সেই ষ্টেপছখিনি আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে গণনাৰ ক্ষেত্ৰত সেলফ এনুমাৰেশ্যনৰ ক্ষেত্ৰত আমি প্ৰথমে আমি নিজৰ মোবাইল নম্বৰটোৰে আমি ৰেজিষ্টাৰ কৰিব লাগিব sc.census.gov.in পৰ্টেললৈকে গৈ পেলাই তাত আমি নিজৰ মোবাইল নম্বৰেৰে আমি এইটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ লগে লগে আমি নিজৰ যিটো ঠাই আছে সেই ঠাইত আমাৰ লোকেশ্যনটো আমাৰ অট'মেটিকেলি আমাৰ ছিষ্টেমে লৈ ল'ব আৰু তাৰ লগে লগে আমাৰ OTP এটা আহিব আমাৰ সেই মোবাইলটোলৈকে। OTPটো আমি ক্লিক কৰি দিয়াৰ লগে লগে আমি নিজৰ লোকেশ্যনটো তাতে কোঅৰ্ডিনেটছটো আহি যাব আৰু তাৰপিছত আমাৰ প্ৰায় 33টা কলম থাকে। সেই 33টা কলম অতি সহজ। সেই 33টা কলম তেওঁলোকে যেতিয়া আমাৰ সেই আহিব তাৰ ভিতৰত তেওঁ এটাৰ পিছত এটাকে তেওঁৰ যিখিনি নিজৰ ডাটা আছে সেইখিনি তেওঁ ক্লিক কৰি যাব আৰু সেই 33টা কলম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ লগে লগে এটা সেলফ এনুমাৰেশ্যন ID এটা জেনেৰেট হ'ব। সেই নাম্বাৰটো তেওঁ ৰাখি থ'ব লাগিব আৰু ৰাখি থোৱাৰ পিছত আমাৰ এই সেলফ এনুমাৰেশ্যন 16 তাৰিখলৈকে আগষ্টৰ 16 তাৰিখলৈকে হ'ব আৰু তাৰপিছত আমাৰ এনুমাৰেটৰসকল ঘৰে ঘৰে যাব আৰু ঘৰে ঘৰে যোৱাৰ পিছত তেখেতে যি সেলফ এনুমাৰেশ্যন কৰাৰ পিছত যিটো ID জেনেৰেট হ'ল সেই IDটো তেখেতসকলে শ্বেয়াৰ কৰিব, তেখেতসকলক দিব আৰু দিয়াৰ সময়তে তাৰপিছত আমাৰ যি এনুমাৰেটৰসকল যাব তেখেতসকলে ফাইনেল এনুমাৰেশ্যনটো কৰিব। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে যি এই 33টা কলমত ডাটা দিব সেই ডাটাটো অতি কনফিডেন্সিয়েল ডাটা, সেইটো ৰাইজৰ লগত শ্বেয়াৰ কৰা নহয় আৰু এই ডাটাটোৱে তেওঁ যি ডাটাই নহওক তেওঁৰ যি নহওক কিয় সেইখিনি কোনো ধৰণে আইনসংগতভাৱে বা কোনো ধৰণে তেওঁক বিপদত নেপেলায়। সেইটো এটা কনফিডেন্সিয়েল বা ক'তো শ্বেয়াৰ কৰা নহয়। গতিকে সেই ডাটাটো তেওঁ শুদ্ধভাৱে দিয়াৰ কাৰণে ব্যৱস্থা ল'ব, শুদ্ধ ডাটা তেওঁ দিব আৰু এখন শুদ্ধ ডাটাৰ ফলতেই আমাৰ আচলতে প্ৰকৃত যিটো আমাৰ আমাৰ সেন্সাছ সেই সেন্সাছটো ডিপেণ্ড কৰিব আমি কিমান শুদ্ধ ডাটা আমি দিছোঁ। এই ক্ষেত্ৰত আপোনালোকে মই আমাৰ কোকৰাঝাৰ জিলাখনৰ বিষয়ে সম্যক আমাৰ এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ ইয়াতে চাৰ্জ ভিত্তিত আমাৰ গণনা হ'ব। চাৰ্জ আমাৰ সমুদায় আমাৰ 8টা চাৰ্জ থাকিব। চাৰ্জ মানে আমাৰ যিবিলাক চক্ৰ আছে ৰেভিনিউ চাৰ্কেল আছে সেই চাৰ্কেল ৱাইজ আমাৰ 5টা ৰেভিনিউ চক্ৰ আছে ইয়াতে। সেই 5টা চাৰ্কেল অফিচাৰৰ আণ্ডাৰত 5টা চাৰ্কেল থাকিব আৰু আমাৰ যি 3খন মিউনিচিপালিটি আছে সেই 3খন মিউনিচিপালিটিৰ লগত এক্সিকিউটিভ অফিচাৰ যিসকল আছে তেওঁলোকো এজন এজন চাৰ্জ অফিচাৰ হ'ব। এই চাৰ্জ অফিচাৰ 8জনৰ নেতৃত্বত নিজৰ নিজৰ ঠাইত এই আমাৰ জনগণনা আমাৰ আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত আমাৰ টোটেল এনুমাৰেটৰ 2101জন এনুমাৰেটৰ থাকিব আৰু 350জন আমাৰ তেওঁলোকক ছুপাৰভাইজ কৰাৰ কাৰণে ছুপাৰভাইজাৰ্ছ থাকিব আৰু আমাৰ ফিল্ড ট্ৰেইনাৰ্ছ থাকিব। আৰু এই সুযোগতে মই এটা আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ইতিমধ্যে BTC কাউন্সিলৰ লগতো আমি আলোচনা কৰিছোঁ। আমি VCDC ৱাইজ প্ৰত্যেকখন VCDCত এটা আমি হেল্প ডেস্ক আমাৰ থাকিব আৰু সেই হেল্প ডেস্কৰ সহায়ত কোনোবা মানুহে যদি সেলফ এনুমাৰেশ্যনত অসুবিধা পাইছে তেতিয়াহ'লে সেই হেল্প ডেস্কে তেওঁলোকক গাইড কৰিব যাতে কাৰণ আমাৰ যিটো সেলফ এনুমাৰেশ্যন হ'ব আমি এঠাইত বহি পেলাই কৰিব নোৱাৰোঁ, আমি নিজৰ ঠাইলৈকে গৈ পেলাই আমি সেলফ এনুমাৰেশ্যন কৰিব লাগিব। গতিকে তেওঁলোকে তাত গাইড কৰিব আৰু আমাৰ যিবিলাক ইয়াত কমন ছাৰ্ভিচ চেণ্টাৰ আছে CSC বা আমি VLE বুলি কওঁ তেওঁলোককো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকক ডিজিটেল সৈনিক বুলি কোৱা হয়, তেওঁলোকেও যাতে আমাৰ গাঁৱে গাঁৱে গৈ আমাৰ ৰাইজক সহায় কৰে, সজাগতা কৰে
যাতে আমি 16 তাৰিখৰ ভিতৰত আগষ্টৰ 16 তাৰিখৰ ভিতৰত আমাৰ সেলফ এনুমাৰেশ্যনখিনি আমি কমপ্লিট কৰিব পাৰোঁ। ধন্যবাদ। যদি স্মাৰ্ট মোবাইল নাই বা স্মাৰ্ট মোবাইল আছে অথচ ইণ্টাৰনেট নাই, সেনেকুৱা যদি আমি সেইকাৰণে আমি VCTC ৱাইজ য'ত আমি সেৱা কেন্দ্ৰ কৰিম, সেই সেৱা কেন্দ্ৰত আমাৰ ওলাই যাব যে আমি 2-3 ঘৰ ঠাইত বা কিছু ঘৰ ঠাইত আমি হয়তো সেলফ এনুমাৰেশ্যনত আমাৰ অসুবিধা হৈছে, তেতিয়াহ'লে আমি আমাৰ জিলা পৰ্যায়ৰ পৰা আমি টিম পঠাই পেলাই তেওঁলোকক সহায় কৰি আমি তাতে কৰাৰ ব্যৱস্থা কৰি দিম। হয়, বেলেগ ঠাইত কৰিব নোৱাৰিব। অকণমান ইফাল সিফাল হ'লেও মানে একদম ঘৰৰ ভিতৰতে যে থাকিব, মানে নেট য'ত পাব ওচৰতে সেইখিনিলৈকে তেওঁ যাব পাৰিব। কাৰণ পিছত যেতিয়া মানে এনুমাৰেটৰ যাব তেওঁ সেইখিনি কাৰেক্ট কৰি ল'ব। একো কথা নাই, যোন য'ত আছে তাৰ পৰা কৰিব। এতিয়া মই এতিয়া মোৰ গুৱাহাটীত ঘৰ আছে, কিন্তু মই চাকৰি কৰোঁ ইয়াতে, গতিকে মই ইয়াতে সেলফ এনুমাৰেশ্যন মই কৰিছোঁ। ঠিক তেনেধৰণে মোৰ ঘৰতো তাতে যেতিয়া সেলফ এনুমাৰেশ্যনৰ কথা আহিব তাতো কৰিব, তেনেকুৱা। আৰু পিছত যেতিয়া এনুমাৰেশ্যন যেতিয়া ফাইনেল হ'ব, তেতিয়া গোটেই ডাটাবিলাক কম্পাইল হ'ব, আৰু কম্পাইল হোৱাৰ পিছত ফাইনেল ডাটা আপলোড হ'ব। প্ৰত্যেকটো হাউচ হোল্ডত এটাকৈ সেলফ এনুমাৰেশ্যন হ'ব। নহয়, সেইটো ফাইনেল নহয়। সেলফ এনুমাৰেশ্যনটো হ'ল আপুনি এটা কাম কমাই দিলে, সহজ কৰি দিলে। কাৰণ আমাৰ এটা টাইম লাইনৰ ভিতৰত হ'ব, আমাৰ যেনেকৈ সেলফ এনুমাৰেশ্যন 16 তাৰিখলৈকে হ'ব, ঠিক তেনেকৈ ঘৰবিলাকত আমাৰ এনুমাৰেটৰসকল ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে, 17 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে আমাৰ এনুমাৰেটৰসকল যাব, ছুপাৰভাইজাৰসকল থাকিব। গতিকে সেই সময়ছোৱাত এই যিখিনি ডাটা আমি কৰিলোঁ, আপলোড কৰিলোঁ, সেই ডাটাখিনি ভেৰিফাই কৰিব ঘৰে ঘৰে গৈ, তাৰপিছত ফাইনেল হ'ব। য়েছ। আৰু দুটা কথা আছে যে আপোনালোকে নিশ্চয় জানে যে আমাৰ 2টা পৰ্যায়ত এনুমাৰেশ্যন হ'ব। আমাৰ এই বছৰত আমাৰ মেইনলি হাউচ লিষ্টিং হ'ব, আৰু তাৰপিছত জনগণনাটো অহা বছৰত আমাৰ টেণ্টেটিভলি ফেব্ৰুৱাৰী মাহমানৰ ভিতৰত আমাৰ জনগণনাটো হ'ব, যিটো পপুলেশ্যন এনুমাৰেশ্যন। তো এই দুটা ক্ষেত্ৰত হ'ব। এতিয়া আমাৰ হাউচ লিষ্টিং হ'ব, তাত 33টা কলম আছে, সেই 33টা কলম মানে তাত ৰেকৰ্ড হ'ব। যেতিয়া একেবাৰে কমপ্লিট হৈ যাব, তাৰপিছত আৰু তাত কোনো এডিশ্যন ডিলিশ্যন নহ'ব। সেইকাৰণে আমি অতি শুদ্ধভাৱে সঠিকভাৱে আমি মানে এনুমাৰেশ্যন কৰাটো দৰকাৰ। আৰু সেইকাৰণে আমাৰ ষ্টেপ বাই ষ্টেপ আমাৰ ভেৰিফিকেশ্যন হ'ব। আমাৰ 17 আগষ্টৰ পৰা যি আমাৰ নেক্সট 15 ছেপ্টেম্বৰলৈকে সময়ছোৱা থাকিব, তেতিয়া ঘৰে ঘৰে যাব। তাত যদি কিবা ডাটা যদি ভুল হৈছে, তেওঁৰ লগত ডিছকাছ কৰি এইখিনি ঠিক কৰিব, আৰু খুব এটা সমিল আৰু এটা খুব সুন্দৰ পৰিৱেশৰ মাজত আমাৰ এনুমাৰেটৰসকল আৰু পৰিয়ালৰ মুৰব্বীজন বা পৰিয়ালৰ যিগৰাকী ব্যক্তি থাকিব, তেওঁৰ লগত এই কথাখিনি পাতি ফাইনেল কৰিব। কাৰণ এই কথাটো এটা কনফিডেঞ্চিয়েল বস্তু, আৰু এইটো ক্ষেত্ৰত কোনো ধৰণৰ আইনগত বা কোনো ধৰণৰ তেওঁৰ ডাটা পাব্লিচিটি এনেকুৱা ধৰণৰ কোনো